वेलकम टू माय यूट्यूब चैनल मोर अन्यटी भिडिओले तुमालोকক स्वागतम जनाइছো आशा करो तुमालोक সকলো ভাল আছা আৰু যিসকল ভাল নাই মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিম সকলোৰ ভাল হওক আৰু আজি আমাৰ গাঁৱৰ ৰাইজে সকলোৱে মিলি পেলাই নামঘৰত বছৰীয়া সেৱা পাতিছে সো তাৰ উপলক্ষে আমাৰ নামঘৰত নাম চাম সকাম হৈছে চাগে বেকগ্ৰাউণ্ডত শুনিছা সাউণ্ডটো শুনি লোৱা শুনিছা নহয় সো নামঘৰলৈ গৈ আছো এতিয়া নামঘৰত কি কেনেকুৱা হৈ আছে নাম চাম গোৱা ভোজ হোৱা মানে প্ৰথমৰ পৰা শেষলৈকে সকলো এটা এটাকে দেখুৱাম আছে কেনেকুৱা কি সকলো তোমালোকে চাই থকা আৰু বহুত দিন হ'ল মানে ব্লগ স্লগ দিয়া নাইকিয়া কাহিনীডালো গ'ল ব্লগ স্লগ দিয়া নাইকিয়া সো কিবা কি কামে বনে বিজি হৈ আছিলোঁ সো এতিয়াৰ পৰা কণ্টিনিউ ব্লগ দিম আৰু নতুন নতুন ট্ৰেণ্ডিঙত কিবা ফানি ভিডিঅ' আনিম শ্বৰ্টছত সো তোমালোকে চাই থাকিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা দেন তোমালোকে চাই থকা বাকীখিনি নামঘৰত এটা এটাকে দেখি আছোঁ আৰু তালৈকে এয়া জোনহঁতক চাওঁ জোনে ৰেডি হৈ আছে ল'ৰাজন আৰু এয়া গাইছ ধুতি পাঞ্জাবী নহয় মানে এয়া বগা স্কুলীয়া চাৰ্ট এটাকে আছিলে এইটোকে পিন্ধি লৈছোঁ আৰু এয়া যদি ভাল লাগিলে লাইক চাইক কৰি দিবা কমেণ্ট কৰি দিবা কেনেকুৱা লাগিছে কৈ দিবা চ' এতিয়া নামঘৰলৈ গৈ আছোঁ বাকীখিনি নামঘৰত দেখুৱাইছোঁ চ' এটা এটাকে চাই থকা দেই গাইছ চাই থকা ঘৰৰ পৰা গৈ আছোঁ আৰু নামঘৰলৈ পালোহি এতিয়া নামঘৰ এয়া ভকতসকলে নাম চাম গাবলৈ গৈছে ওপৰত মাইক আছে নামঘৰত ফেন চেন অফ কাৰেণ্ট নাই নামঘৰ একে চাইলেণ্ট কিন্তু গৰম পূৰা একদম ভাইব্ৰেশ্যন তেনেকুৱা চালিয়া গৰম এইফালে আকৌ মই দেউৰী বাপে ভোজ ভাত বনাই আছে দালি চালি ভোজ কিবা আকৌ মই এইফালে আকৌ সৰু মামা মানে লাকন মামাই এয়া ধূনা জাক দি আছে এই নামঘৰৰ কাৰণে নিবৰ কাৰণে ধূনা হেৰি কৰি আছে এয়া ভোজ বনাই আছে দেউৰীয়ে আৰু সিফালে নামঘৰত মাইকৰ ফু কৰি আছে এয়া ভকতসকলে নাম গাবৰ কাৰণে আকৌ এইখন আমাৰ নামঘৰ গেট এইফালে সোমাই দিছোঁ তোমালোকক চব দেখুৱাই আছোঁ এয়া গোপিনীসকল বহিব আহি আছে আৰু বহিব এতিয়া আকৌ এইফালে এয়া গোপিনীসকলে শাক পাচলি কাটাত ব্যস্ত এয়া যেনেকৈ পিঁয়াজ চিয়াজ আলু কালু কিবা কিবি এইবিলাক অন্যান্য আকৌ এয়া আমাৰ মাছু মামা দেখিছে এয়াজনী হেৰি খাবলৈ বহিছে এয়া আৰু এইটো মামা ল'ৰা এয়া পাত আমাৰ এয়া এতিয়া হেৰি দিব জলপান দিব এইটো ৰূপম বাই কি বোলে ছাৰে এয়া জা জলপান এয়া জোনৰ মাক আমি জলপান দিয়ক তথা ফলাফলিকেইটা পকনীয়া নাম আৰম্ভ হৈ গ'ল এতিয়া তোমালোকক দেখুৱাই আছোঁ চাই থকা আমাৰ দেউতা বহি আছে এয়া মামাই ধূনা চাক দি আছে
দিয়া পইচা দায়িত্ব মোৰ কৰিছে হয় প্ৰভু আপোনাৰ ওচৰতে সমস্ত অৰ্পিছে একে বেমাৰতে সেই চাকৰিৰ কাৰণে দৌৰা-দৌৰি কৰি আছে আমাৰ আজি সম্পাদক হয় এই নামভাগৰ কাৰণে সম্পাদক নিৰ্বাচিত কৰিছোঁ আমাৰ অনিল তেখেতক আপোনাৰ আগবঢ়াব হয় প্ৰভু ঈশ্বৰে কৃপা কৰক এইয়া ভকতে ইয়াৰ প্ৰসাদ মিলাই আছে যেনেকৈ ইয়াৰ বুট চুট কিবা নাৰিকল চাৰিকল ডালিম চালিম কিবা কিবি পেলাই আকৌ সিফালে কল চল কিবা কিবি এইবিলাক ফল মূল আছে ভকতে এতিয়া পাত চাত এয়া সজাই আছে এয়া ফল মূল অৱশেষত যি নহওক প্ৰসাদ ময়ো পালোঁ এয়া আৰু ধুতি আৰু গামোচাৰ পাৱাৰ আছে ধুতি আৰু গামোচাৰ পিন্ধাৰ কাৰণে কাকলি কলপাতত প্ৰসাদ পাইছোঁ তাৰপিছত আমাৰ তেতেলী খৰা আইতা এজনী চশমা পিন্ধা আইতাজনী আৰু ভকতৰ মাথা চাথা নষ্ট কৰি দিয়ে এইফালে চিঞৰ লাগে এইফালে লাগে এইফালে লাগে একদম নামঘৰটো মাছ বজাৰ কৰি পেলাই চিঞৰিছোঁ নাখাবি আশীৰ্বাদ নিদিয়াকৈ নাখাবি কি খোলাটো দিয়া গ'ল প্ৰসাদ চসাদো দিয়া হৈ গ'ল খোৱা বোৱা হৈ গ'ল এতিয়া চবেই ভোজ খাম এয়া চব ৰাইজ বহিছে পানী চানী ভাত চাত আছে ইয়াত ভাত পানী আছে দেউতাই বছ বছ এইকেইটা সৰু সৰু লোৱা নহয় এয়া খালি দালি আৰু ভাজিহে পাইছোঁ আৰু সৰু নেমু এটুকুৰা আৰু দুগিলাচ পানী এয়া পাপৰ আনি আছে পাপৰ শেষ হ'ব যি দেখিছোঁ আৰু ধান্দা পাপৰ চাগে দেখোন নাপাবহি আৰু পাপৰ আহি কাষ চাপিছেহি আৰু এয়া এখন চব এতিয়া খোৱাত ব্যস্ত কাৰোবাক দালি কাৰোবাক পাপৰ কাৰোবাক নিমখ কাৰোবাক জলকীয়া লাগাত চিঞৰ বাখৰ খালি চিঞৰ বাখৰ মাছ বজাৰ বনাইছে আৰু এইখন নামঘৰ নহয় আৰু এতিয়া এইটো মাছ বজাৰহে আৰু সেইকাৰণে ভাত চাত খাই এতিয়া নামঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া চব ভকত চকতবিলাক বহিছে ভাত চাত খাই আৰু নামঘৰত কাৰেণ্টো গুচি গ'ল সেইকাৰণে মানে গৰমত থাকিব নোৱাৰি ওলাই আহিছোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু আশা কৰোঁ তোমালোকে অলপ হ'লেও ভাল লাগিছে যদি অলপ হ'লেও ভাল লাগিছে তো তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আকৌ নতুন ভিডিঅ' লগ পাম এতিয়া কাৰণে বাই বাই হৰ হৰ মহাদেৱ জয় অসম